নমস্কাৰ মই আমাৰ ইয়াতে আজি এটা মা কামাখ্যা অটোমোবাইলছৰ ইউনিট এটা খুলিছোঁ ইয়াতে গড়েশ্বৰত শাখা এটা তো এইটো আমাৰ মেচি টাফেৰ অনুমোদিত এটা আমাৰ ডিলাৰ তো আমি ভাবিছোঁ মানুহে আমাক ইয়াতে আদৰি ল'ব এখন অতি উন্নত মানদণ্ডৰ ট্ৰেক্টৰ হয় মেচি আমাৰ বিভিন্ন ধৰণৰ কোৱালিটি আছে 7250 DI 50 হৰ্চ পাৱাৰৰ আছে 46 হৰ্চ পাৱাৰ আছে তেনেকৈ বিভিন্ন ধৰণৰ সেই আছে আৰু খুবেই উন্নত মানদণ্ডৰ ট্ৰেক্টৰ হয় আৰু মই আশা কৰিছোঁ গড়েশ্বৰৰ সমূহ ৰাইজে আমাক আদৰি ল'ব। হয় হয় প্ৰচেছটো আমাৰ হৈছে সববিলাক প্ৰচেছে আমি মানে ৰাখিছোঁ যেনে আমাৰ পুৰণা ট্ৰেক্টৰ দিলে আমি সেই ট্ৰেক্টৰৰ এগেইনষ্টতো আমি সেই কৰোঁ লোনৰ ব্যৱস্থাও আছে আমাৰ আৰু কেছ হ'লে কেছৰো ব্যৱস্থা আছে যেনেকুৱা চিষ্টেমত হয় সববিলাক ব্যৱস্থাই আমি ৰাখিছোঁ আমাৰ ফাইনেন্স সববিলাক ফাইনেন্সৰ লগতে আমাৰ টাই আপ আছে অফাৰ আমাৰ স্পেচিয়েল অফাৰ আছে আমাৰ এতিয়া বিহুৰ আগে যদি সেই হয় 7250 লগত আমাৰ মোটামুটি 1.5 লাখ টকালৈকে অফাৰ আছে এতিয়া হয় ৰাইজক এই সুযোগতে মই আহ্বান জনাব বিচাৰিছোঁ যে মেচি ট্ৰেক্টৰটো যদি আপোনালোকে বিহুৰ আগতে লয় আৰু মেচি ট্ৰেক্টৰ এবাৰ লৈ চাওক তেতিয়াহ'লে তেখেতসকলে আপোনালোকে গম পাব মেচি ট্ৰেক্টৰ কিমান মানে তেখেতসকলৰ প্ৰফিটেবল মানে খুব তেলৰ ফালৰ পৰা হওক বা সেই ফালৰ পৰা সববিলাকত মেচি ট্ৰেক্টৰটো অন্য ট্ৰেক্টৰতকৈ কোৱালিটি বহুত ভাল মই আশা ৰাখিছোঁ আমাৰ বাক্সা এৰিয়াৰ ৰাইজে আমাক আদৰি ল'ব ধন্যবাদ আমাৰ সেইটো গড়েশ্বৰ হাই ছেকেণ্ডেৰীৰ ওচৰতে অৱস্থিত গড়েশ্বৰ মেইন পইণ্টৰ পৰা আধা কিলোমিটাৰ আহিব লাগে উত্তৰ ফালে ধন্যবাদ।